সোমাইছোঁ মোৰ আজি আকৌ নতুন এটা ভিডিঅ' লৈ। তো আমাৰ 19 তাৰিখৰ পৰা আমাৰ খেল ধেমালি হৈ আছে স্কুলত। তো তাকে আজি লাষ্ট দিন খেল ধেমালি। তো আজি মাৰাথন আছে। আজি 3টা বজাত কিমান আন্ধাৰ হৈ আছে আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। যিটো পিছৰ লগৰ এটা আহি আছে নেদেখিব এতিয়া আপোনালোকে। তো আগতেও কেইটামান গৈ আছে, দেখুৱাই আছোঁ। স্কুলৰ পৰা গাড়ীত লৈ যাব আমাৰ গোগামুখলৈকে। তো গোগামুখৰ পৰা আমাৰ স্কুললৈকে দিব মাৰাথন। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ স্কুল আহি পাই গ'লোহি। তো বৰষুণ দিয়াও আৰম্ভ কৰি দিলে। তো গেট মাৰি থোৱা আছে কাৰণে চবে বাহিৰত এনেকৈ ৰখি আছোঁ। জয় কৃষ্ণ। এই বিপিন তো গাইজ সোমাই আহিলোঁ। তো আৰু গোগামুখলৈ নিব বুলি আহিছিলোঁ, কিন্তু গোগামুখলৈ নিনিয়ে বৰষুণ দিয়াৰ বাবে। তো বৰদলনি গাৰ্লছ স্কুলৰ পৰা 2 কিলোমিটাৰমান দিব মাৰাথনত। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আহি আছোঁ এতিয়া চাৰিআলি। তো গাৰ্লছ স্কুল, ইয়াৰ পৰা মাৰাথন আৰম্ভ হ'ব। আমাৰ বৰদলনি আৰক্ষী আহিছে, চব ৰেডি হৈ আছে যাবলৈ। আৰু এটা কথা ইয়াত ভালকৈ বুজাই দিয়া হৈছে যে মাৰাথন আৰম্ভ য'ৰ পৰা হৈছে তাৰ পৰাই এটা কুপন দিয়া হ'ব চবকে, মাৰাথন মৰাসকলক। আৰু য'লৈকে যাব লাগিব তাত কুপনটো লৈ তাত ষ্টাম্প মাৰি আনিব লাগিব। ষ্টাম্প মাৰি আকৌ ঘূৰি আহি আমাৰ স্কুলত চবেই যোনে প্ৰথম পায়হি সিয়ে উইনাৰ হ'ব, আৰু সেইটো বুজাই দিয়া হৈছে ইয়াত চবকে। মাৰাথন ষ্টাৰ্ট। চাওক এই চাইডত এইখিনি গৈছে, ঘূৰি আহিলে ষ্টাম্প মাৰি পুৰা। সেইকেইটাই পাব আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। এতিয়া প্ৰথম আহি আছে এতিয়া। বাই ফাৰ্ষ্ট গজ ঘৰলৈ আহিছিলোঁ মাৰাথন হোৱাৰ পিছত। তো এতিয়া আকৌ স্কুল গৈ আছোঁ। তো স্কুলত আজি কি হয় কি নহয় আপোনালোকক সকলোবোৰ দেখুৱাম ব'লক। আজি